हाय फ्रेंड्स हाय फ्रेंड आशा करो निश्चय भाले आछे। तो आपनालोके चाइ आछे ग्रीन आसाम आईबी चेनेलत भिडिओটো। तो भिडिओটো चाइ दि भाल लागे तेतिया लाइक करिब, कमेन्ट करिब एन्ड शेयर करिবলৈ नापाहरिब। आरो जदि मोर चेनेलत आपनालोक नतुन হৈ থাকে তেতিয়ালে লগতে সাবস্ক্রাইব কৰি লব। Subscribe now and press the bell icon. Never miss an update. হয় দোস্ত, এতিয়া মই ভিডিওটো আৰম্ভ কৰিছো। আপোনালোকে ভিডিওটো চাই থাকিব। তো আপোনালোকৰ সকলো মোবাইলতে গুগল আছে, সেই গুগলৰ জৰিয়তে আপোনালোকৰ মোবাইলৰ থকা ফটোৰ বেকগ্ৰাউণ্ড কেনেকৈ চেঞ্জ কৰিব তাৰ বিষয়ে মই ভিডিওটো বনাইছো। তো আপোনালোকে ভিডিওটো চাই থাকিব। তো আপোনালোকে সৰ্বপ্ৰথমে আপোনালোকৰ মোবাইলত থকা গুগলত যাব। গুগলত গৈ ইয়াতে গুগলত সাৰ্চ কৰিব যে ৰিমুভ বিজি মাৰিব। ৰিমুভ বিজি এটা হৈছে, ৰিমুভ বিজি আহি গৈছে। ৰিমুভ বিজি মাৰাৰ লগে লগে আপোনালোকে চাব এটা পেজ ওপেন হ'ব। তো সেই পেজটো ওপেন হোৱাৰ লগে লগে এটা দেখা পাইছে আপোনাৰ সৰ্বপ্ৰথম লিংকটোত ক্লিক কৰিব। সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকক দেখুৱাব যে ইয়াত ফটো সিলেক্ট কৰিবলৈ। তো আপোনালোকে আপোনালোকৰ ফটোটো সিলেক্ট কৰিব। ইয়াত দেখিছে তলত আহিছে সিলেক্ট এ ফটো। ইয়াত আপোনালোকে ক্লিক কৰিব, সিলেক্ট এ ফটো ক্লিক কৰিব। তো ফটো ক্লিক কৰাৰ লগে ইয়াত আপোনালোকৰ ফটো খুজিব। তো আপোনালোকৰ ফটো দিব। এয়া দেখিছে ডাইৰেক্ট গ্যালাৰি আমি যাব পাৰোঁ। গ্যালাৰিত গৈ ফটো সিলেক্ট কৰি দেখিছে গ্যালাৰি আহিছে। তো গ্যালাৰিত গৈ আমি ফটো দিব পাৰিম। তো যেহেতু মই এটা সিম্পলি ফটো দি আপোনালোকক দেখাইছোঁ, এই ফটোটো মই দেখাইছোঁ। এই ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিম। তো আপোনালোকে চাব ইয়াতে দেখা পাইছে লোডিং হৈ আছে। ইয়াতে লোডিং হৈ আছে, অকণ সময় লাগিব। তো আপোনালোকে চাই থাকিলে দেখিছে অকণ সময় লাগিব ইয়াতে লোডিং হওঁতে। তো আপোনালোকে কোনো ধৰণৰ হাতেৰে যে আপোনালোকে বহুত সময় লাগে এটা ফটো এডিট কৰোঁতে, তেনেকুৱা সময় নালাগে। তো সোনকালে আপোনালোকৰ ফটোটো বেকগ্ৰাউণ্ড চেঞ্জ দিব। এয়া দেখা পাব, ইয়াতে আহিব। এয়া দেখা পাইছে অৰিজিনেল ফটোখন, এয়া দেখা পাইছে অৰিজিনেল ফটোখন, আৰু এয়া দেখা পাইছে বেকগ্ৰাউণ্ড চেঞ্জ হৈ আহিছে। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত এয়া দেখা পাইছে ডাউনলোড বুলি লিখা আছে। এই ডাউনলোডে ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰি আপোনালোকে ফটোটো ডাউনলোড হৈ গ'ল। তো আপোনালোকে এতিয়া কৰিব নালাগে, আপোনালোকে মোবাইল থকা মাজৰ বটনত টিপা মাৰি ইয়াৰ পৰা ওলাই আহিব। তো ইয়াতে ওলাই আহি তো আপোনালোকৰ সকলো মোবাইলতে হয়তো বেলেগ কিবা এটা এপছ থাকে এডিটিঙৰ। তো মই দিলোঁ মোৰ তাত পিকাৰ্ছ আছে। তো পিকাৰ্ছত মই গুচি গ'লোঁ। তো পিকাৰ্ছত গৈ ইয়াতে মই চাব আপোনালোকে মই বেকগ্ৰাউণ্ড কেনেকৈ লগাম। তো আপোনালোকে ইয়াত আহিব, তলত আহিব, এইফালে ইয়াত দেখিব বেকগ্ৰাউণ্ড আছে বহুত। ইয়াতে বেকগ্ৰাউণ্ড বহুত পিক্সাৰ আছে, বহুত বেকগ্ৰাউণ্ড ইয়াত লগাব পাৰিব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বহুত কাৰণে ফটো আহিব, চিনাৰী আহিব। তো আপোনালোকৰ যোনটো ভাল লাগে সেইটো লগাব পাৰিব। ইয়াত বহুত গাল আহিছে, বহুত ধৰণৰ আহিছে। তো মই এইটোতে মই লগালোঁ, লগালোঁ। তো দেখিছে এইটোত ক্লিক কৰিলোঁ। ক্লিক কৰিলে এইটো অ'পেন হ'ব, অকণ ধৈৰ্য দিব। ইয়াত আহিছে। তো এনেকৈ ফটোটো অহাৰ পিছত আপোনালোকে কি কৰিব, এয়া দেখা পাইছে তলত ইয়াত দিয়া যে এড ফটো। তো এড ফটোত আপোনালোকে ক্লিক কৰিব। এড ফটোত ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাব এয়া আপোনালোকে সৰ্বপ্ৰথমে দেখাইছে যিখন ফটো এডিট কৰা আছিল সেই ফটোখন সৰ্বপ্ৰথমে দেখুৱাইছে, যিটো আপোনালোকে গুগলত গৈ ৰিমুভ বিজিত মাৰি ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিছিলে। তো ইয়াতে আপোনালোকে এই ফটোখনত ক্লিক কৰিব। তো এই ফটোখনত ক্লিক কৰাৰ লগে ফটোখন আহি যাব। এড আছে ওপৰত, ইয়াত এড আছে। তো এডত ক্লিক কৰিব। এডত ক্লিক কৰাৰ লগে লগে এয়া ফটোখন আহিছে। আপোনালোকে দেখিছে কি ধুনীয়া আহিছে। তো আপোনালোকে ফটোখন ধুনীয়াকৈ বহাব পাৰিব। এয়া ফটোখন ধুনীয়াকৈ বছে আপোনালোকে ইয়াৰ ওপৰত ৰেড চিনত মাৰি দিব। তো ৰেড চিনত মাৰাৰ লগে লগে তো ফটোখন হৈ গ'ল। তো ফটোখন মাৰাৰ লগে আপুনি কি কৰিব, আকৌ ওপৰত মাৰি পেলাই ফটোখন ডাউনলোড কৰি ল'ব। আপোনালোকৰ মোবাইলত ফটোখন ডাউনলোড কৰি ল'ব ওপৰত মাৰি পেলাই। তো আপোনালোকে কোনটো কিহত ডাউনলোড কৰিব, গেলাৰীত কৰিবনে ক'ত কৰিব। তো এয়া মই দিলোঁ গেলাৰীত গ'লোঁ, গেলাৰীত মাৰিলোঁ। মাৰি পেলাই ওপৰত ডাউন আছে, ডাউনতে মাৰি দিলোঁ। মাৰি পেলাই ফটোখন এতিয়া ডাউনলোড হৈ যাব। এয়া দেখিছে এতিয়া ফটোখন ডাউনলোড হৈ গ'ল। মই ইয়াৰ পৰা ওলাই গ'লোঁ। ওলাই পেলাই চাওক আপোনালোকে দেখাইছোঁ ফটোখন ধুনীয়াকৈ ফটো আমি এডিট কৰিব পাৰোঁ। কোনো ধৰণৰ হাত দি কোনো ধৰণৰ এডিট কৰিব নালাগে, ধুনীয়াকৈ থৈ যাব ফটোখন। জাষ্ট আপোনালোকে গুগলত গৈ তো তেনেকুৱা মই যেনেকুৱা ভিডিঅ' দেখুৱাইছোঁ তেনেকুৱা কৰিলে তো হৈ যাব। ইয়াত দেখিছে ফটোখন আহিছে। ইয়াত দেখিছে আপোনালোকে ফটোখন আহিছে, ধুনীয়াকৈ ফটোখন আহিছে। কোনো ধৰণৰ এয়া নাই, চিনে নাই যে। তো হয়তো আপোনালোকে
আদি যদি কৰে তেতিয়াহ'লে হয়তো আদি কৰিলে আপোনালোকৰ হয়তো বহুত কিবা কিবি থাকি যাব পাৰে তো ইয়াতে কৰিলে একো নহয় তো বাৰু ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আৰু নতুন ভিডিঅ' পাব মোৰ চেনেলত তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ বন্ধুসকল